আজি উমানন্দ শিৱথানত উপস্থিত থকা বা উপস্থিত হ'ব পৰা মোৰ সাংবাদিক বন্ধুসকল, প্ৰথমতে উমানন্দ শিৱথানৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। দুখৰ বিষয়, উমানন্দ শিৱথানখন 1371 শতাব্দত ৰুদ্ৰসিংহৰ দিনতে স্থাপন হোৱা বুলি আৰু প্ৰমাণ আছে, ইতিহাস আছে। আৰু এই শিৱথানখনৰ যিটো অৱস্থা, আজিৰ তেতিয়াৰ অৱস্থা আৰু এতিয়াৰ অৱস্থা আচলতে খুব দুখ লগা। ইয়াত বহু দূৰ দূৰণিৰ পৰা যাত্ৰী ভক্তবৃন্দ আহি তেখেতসকলৰ পৰিয়ালৰ যি দুৰ্ভোগ, যি এটা ফল দানৰ কাৰণে তেওঁলোকে পাইছিলে ইয়াতে শিৱথানতে, কিন্তু আজি প্ৰায় লুপ্ত হৈছে। আৰু ইয়াতে এখন গোচৰণীয়া পথাৰ গেজিং ৰিজাৰ্ভ হিচাপে আছিলে, আৰু চৰকাৰৰ যিটো ৰাজহ বিভাগৰ হিচাপ মতে 104 বিঘা 1 কঠা কিমান লেচা মাটি ইয়াত জড়িত হৈ আছে। এটা সময়ত এই গাঁৱৰে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লৈ কিছুমান ব্যক্তিয়ে নিজা সেই মাটি ভোগ দখল কৰি বৰ্তমান মুহূৰ্তলৈকে চলাই আছে। কিন্তু দুখৰ বিষয় হ'ল, এই শিৱথানখনত মাত্ৰ আমি এটা উৎসৱে পালন কৰোঁ, শিৱৰাত্ৰি মহোৎসৱটো পালন কৰোঁ, আৰু দুখীয়া ৰাইজৰ পৰা আমি কালেকশ্যন দান বৰঙণি সংগ্ৰহ কৰিহে পাতিবলগীয়া হয়। কিন্তু এই 104 বিঘা 4 কঠা 1 লেচা বা কিমান মাটি থকাৰ পিছতো আজি আমি এই জৰুৰী জুপুৰি অৱস্থা হৈছোঁ। বিভাগীয় কৰ্তৃপক্ষ গড়েশ্বৰ ৰাজহ চক্ৰৰ বিষয়াক আমি পূৰ্বতো জনাইছিলোঁ, আৰু যোৱা 7 তাৰিখে আমি গড়েশ্বৰ ৰাজহ চক্ৰৰ বিষয়া মহোদয়াক আমি 1:25 এখন আবেদন জনাইছিলোঁ। আবেদনখন মোৰ তাত আছে। হয়তো তেখেতে আমাক কৈছিলে সময় হয়তো হোৱা নাই, তেখেত তদন্ত কৰিম বুলি কৈছে, বিভাগীয় কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছে, কিন্তু আজি 14 তাৰিখ হ'ল, আমি বৰ্তমান পোৱা নাই। যা নহওক আশা কৰিছোঁ। আৰু কথাটো হ'ল, এই যে শিৱথানখন আজি পৰিত্যক্ত অৱস্থাত আছে, ইয়াৰ এখন সমিতি আছিলে, পূৰ্বতো আছিলে আঞ্চলিক সমিতি, সেইবিলাক নিষ্ক্ৰিয় হৈছিলে। বৰ্তমান যিখন সমিতি আছিলে, সমিতিখন আছে বুলি শুনিছোঁ, মই পূজাৰীহে কাম কৰোঁ, 7টা বছৰ হৈছে। কিন্তু কমিটিখনত কোনে কি কাম কৰিছে তথ্য এটা দাঙি ধৰিব নোৱাৰিম, কাৰণ নিষ্ক্ৰিয়। কমিটি থাকিলেও যেতিয়া শিৱৰাত্ৰিৰ সময়ত আমি সমিতিৰ বিষয়ববীয়াক নাপাওঁ, কিনিবন ডেকা বন্ধুক লৈ এই শিৱৰাত্ৰি মহোৎসৱটি পালন কৰিবৰ কাৰণে আমি বাধ্য হওঁ। আৰু মাননীয় বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ নিৰ্বাচনৰ আগমুহূৰ্ততো এষাৰ কথা কৈছিলে, আৰু এতিয়াও যোৱা পৰহি বিধানসভাৰ এষাৰ কথা কৈছে যে অসমৰ যিখিনি দেৱালয়, সত্ৰ, মন্দিৰৰ মাটি যদি কোনোবা দুষ্ট চক্ৰই বেআইনীভাৱে বেদখল কৰি আছে, তেখেতসকলে উচ্ছেদ কৰি মন্দিৰৰ তথা মন্দিৰ দেৱালয়ৰ নামত আবণ্টন কৰি দিয়ে, আৰু সেই মন্দিৰ বা দেৱালয় পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে তেওঁ মন্ত্ৰীসভাই প্ৰস্তাৱ এটা আগবঢ়াইছিলে। আমি আশা ৰাখিছোঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ জনসাধাৰণৰ লগতে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতাৰ তেখেতৰো আমি দৃষ্টি নিক্ষেপ, তেখেতে মাজে মাজে আমাৰ ইয়াত আহে, আমাকো আশ্বাস দিয়ে। হয়তো আজি বিধানসভাৰ অধিৱেশন চলি থকা প্ৰাক মুহূৰ্তত হয়তো তেখেতে আমাৰ ইয়াত উপস্থিত হ'ব পৰা নাই। নিশ্চয় অনাগত দিনত তেখেতে আমাৰ ইয়াত উপস্থিত হৈ এই মন্দিৰৰ বিষয়ে তেখেতক আমি অৱগত কৰাম, আৰু নিশ্চয় তেখেতে এটা ভাল পৰামৰ্শ দিব। কিন্তু মই এইখিনিতে অসম সত্ৰ মহাসভা তথা দেৱালয় সংঘৰ সভাপতি আৰু সম্পাদক মহোদয়ক আপোনাৰ চেনেলৰ যোগেদি জনাব বিচাৰোঁ, যিহেতু গুৱাহাটী ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰ তথা দেৱালয় আৰু ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত তাম্ৰেশ্বৰ দেৱালয়, আৰু লগতে এই বাক্সা জিলাৰ পূব প্ৰান্তত আমাৰ এই উমানন্দ থানৰ শিৱথানৰ এই তিনিখনৰ এটা সামঞ্জস্যতা আছে। প্ৰত্নতত্ত্ব বিভাগৰ মানুহে আহি মোক কৈছিলে, আপোনালোকে যেনে ভূমি সম্পত্তি তদাৰক কৰি আমি মন্দিৰখন পূৰ্ণাংগ দেৱালয়ৰ কাৰণে আপোনালোকে আগবাঢ়ক, আমি চৰকাৰৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কেনেদৰে সহায় কৰিব পাৰোঁ, আমি আপোনালোকক নিশ্চয় সহায় কৰিম। কিন্তু দুখৰ বিষয়, অসমত যিহেতুকে অসম তথা নহয় গোটেই বিশ্বতে হ'ল যিটো COVID-19 যিটো বৰ্তমান যি পৰিস্থিতি, সেই পৰিস্থিতি হয়তো কিছু কাম কাজত কৰাত অসুবিধা হৈছে। তাৰ কাৰণে আমি হয়তো কেইটামান মাহ বা বছৰ, 1 বা 2 বছৰ আমি অপেক্ষা কৰিব লাগিব। তথাপিতো মন্দিৰখন যাতে নিশ্চিহ্ন হৈ নাযায়, এটা সংস্কৃতি, এই সংস্কৃতি যাতে নিশ্চিহ্ন হৈ নাযায়, তেতিয়া তাৰ কাৰণে আমি আজি প্ৰচাৰ মাধ্যমৰ যোগেদি অসমবাসীৰ লগতে প্ৰতিনিধিসকলক আৰু অসম বিধানসভাৰ মাজমজিয়া যিহেতুকে আমাক
মাননীয় মুখ্যমন্ত্ৰী খুব ভাল কথাই কৈছে, তেখেতক আমি শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দৃষ্টিগোচৰ হওক আৰু এই মণ্ডল শিৱ থানখন যাতে পূৰ্ণাংগ দেৱালয়ত পৰিণত হয় তাৰ কাৰণে মই পূজাৰীৰ ফালৰ হৈ আহ্বান জনাইছোঁ। বন্ধুসকল, মোৰ আপোনালোকৰ ওচৰত মোৰ নমস্কাৰ। এইটো মন্দিৰৰ 105 বিঘা জমিৰ অলপ কম আছে, 1.5 গটা মাটি কম আছে। এইটো আগতে ৰাজহুৱা হিচাপতে আছিল, গৰু চৰা পথাৰ আছিল আৰু এটা বিল আছিল, আৰু এই বিলটো মন্দিৰৰ নামত অলপ মাটি আছিল। গোটেইখিনি ফাৰ্ষ্টত এই মন্দিৰৰ নামতে আছিল, তাৰপিছত 3টা ভাগত বিভক্ত কৰা গ'ল। ভাগ বিভক্ত কৰাৰ পিছত আকৌ এইটো কেইজনমান ব্যক্তি লগ লাগি আমাৰ যিটো গৰু চৰা মন্দিৰ আছিল সেইটো এওঁতে খেতি নিজে নিজৰ নামত লগাই খেতি কৰি আছে। আৰু এইবিলাক পুখুৰী নাছিল, এটা বিল আছিল, সেই বিলটো ৰাইজে খান্দি পেলাই পাৰ বনাই মাছ এৰি আজিলৈকে আছে। কিন্তু দেৱালয়ত যেতিয়া অনুষ্ঠান কৰা যায় তেতিয়া অনুষ্ঠানৰ পইচা আমি ৰাইজৰ পৰা তুলি ল'ব লাগে, সেই মন্দিৰৰ 1 পইচা ইনকাম নাই। আমাৰ এইটোৱে অনুৰোধ যাতে এইখিনি মাটি দেৱালয়ৰ নামত যাতে পুনৰাই আকৌ আহে, দেৱালয়ৰ মন্দিৰত যাতে আমি অনুষ্ঠান এটা ভালকৈ কৰিব পাৰোঁ, এইখিনি আমাৰ ক'বলগীয়া। মাটিখিনি বেদখলে আছে, কেইজনমানে আমাৰ মানুহে খাই আছে, কাৰো নামতে দিয়া নাই, কেইজনমানে মুষ্টিমেয় খাই আছে। এজন আছে, তেওঁ দিছিল, তেওঁ ছাৰ SDC ছাৰ আহিব বুলি কৈছিল, এতিয়ালৈকে অহা নাই। দিছিল, তেওঁ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু মণ্ডল কানুক জনাইছিল যাতে আহি ফিল্ডত সৰজমিন তদন্ত কৰিব বুলি কৈছিল কথাটো। ঠিক কওঁ, মই ইমান দূৰ নাজানো। আমাৰ উমানন্দ মন্দিৰত দেৱালয়খন আজি ভাঙি চিঙি খহি পৰি যাই আছে। 105 বিঘা মাটি, আমি জানামতে 105 বিঘা মাটি আছে মন্দিৰৰ নামত। সেই 105 বিঘা মাটিটো 2-4জন ব্যক্তি কিবা সংঘৰ নামত জড়িত কৰি তেখেতসকলে দখল কৰি খাই আছে। সেই মাটিটো যাতে আমাক মন্দিৰৰ নামত মাটিটো মুক্ত কৰি দিয়ে, মন্দিৰখনত যাতে আমি ভালকৈ প্ৰতিপালন কৰি চলাব পাৰোঁ, সেইবাবে মই আপোনালোকক আবেদন জনাইছোঁ। যোৱা কিমান তাৰিখে 6 তাৰিখে আমি SD অফিচত গৈছিলোঁ। SD অফিচত বাইদেউ আমি এপ্লিকেশ্যন দিছিলোঁ। তাৰে পাছত এপ্লিকেশ্যনৰ এতিয়াও আমি বৰ্তমান উত্তৰ পোৱা নাই। সেই উত্তৰ নাপাই আমি বহুত জৰুৰী হৈ আছোঁ। মানুহকেইটা বহুত দিন ৰাতি ঘূৰিব লগা হৈ আছে, ৰাইজক বুজাব লগা হৈছে, কিন্তু এপ্লিকেশ্যনখনৰ কোনো এটা উত্তৰ আহি পোৱা নাই আমাৰ এতিয়ালৈকে। সেইবাবেহে আপোনালোকক আহিছে, আপোনালোকক জনালোঁ কথাটো। আপোনালোকে যাতে এই মন্দিৰটোৰ বিষয়ে অলপমান ভালকৈ চিন্তা কৰি কথাটো আপোনালোকে হেৰি কৰে যাতে, মোৰ এই ক'ব লাগে।